হেল্ল' এভৰিৱান, এফালে যাবলৈ ওলাইছোঁ। কি ভাবিছোঁ ৰাতিপুৱাই ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ, গতিকে চাই থাকিব। ক'ত যাওঁ কি পাওঁ দেখাই থাকিম। মই এনেদৰে চাদৰ মেখেলা পিন্ধি ওলাইছোঁ আজি, গতিকে চাই থাকিব শেষলৈকে। আৰু যি জেগালৈ যাওঁ আপোনালোকেও চাই ভাল পাব। এয়া আমাৰ ৰাইচ কুকাৰ ৰেডি হৈ গৈছে। এয়া খুৰী একদম পূৰা ধুনীয়াকৈ ৰেডি হৈ লৈছে। আৰু এয়া টিকলা চব উঠি লৈছে, গতিকে তাত গৈ পাই চবকে ভালদৰে দেখাই দিম। এতিয়া আমি ইয়াতে চাকি ধূপেয়া সকলোখিনি লৈ ল'ম। আমি ক'ত আহিম বুলি কৈছিলোঁ, সেয়া জেগা পাই গ'লোহি। চব ধৰিব পাৰিছোঁ কিন্তু এয়া চব দেখাব লাগিব। এয়া আমি এতিয়া সোমাই আহিছোঁ। ইয়ালৈ ঘৰৰ ওচৰত যিহেতু আহাই হয়, গতিকে সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাও কৰোঁ, আপোনালোককো দেখাওঁ। এতিয়া আমি এতিয়া সোমাই আহি আছোঁ। আৰু ইয়াত গৈ আছোঁ। এতিয়া আমি চাকি জ্বলাই লওঁ। যথেষ্টখিনি মানুহ আছে ইয়াত। এইখিনিত কি কৰিবলৈ এয়া বনাইছে এইখিনি জানো, ধৰিব পৰা নাই দেই। অঁ হয় নেকি? অঁ ৰাখিব বোলে ইয়াত। এতিয়া চাকি জ্বলাই লওঁ, তাৰপিছত আহিছোঁ। দিয়ক, এয়া আমাৰ সকলোখিনি আহি আছোঁ। চাওক আমাৰ এজন চাওঁ এফালে আছে। গৈ আছোঁ। সোমাই আহি আছোঁ। চাৰি চাৰি মাছ আছে বোলে। আছে, থাকিব পাৰে মাছ বাৰু। মাছ চোৱা, এইটো হয় সঁচাই মাছ। এই আছোঁ আনো, এই আছোঁ দেখিছানে? এইটো খুৰা পোৱালিটোৱে আগত গৈ আছে। চাগে ফুল চুল লগাব নেকি? ইয়াত ফুল চুল লগাব নেকি? অঁ ইয়াত ফুল লগাব ইয়াত। এতিয়া মানুহ অলপ কম আছে, যিহেতু আজি সোমবাৰ নহয়, সোমবাৰে বেছি হয়, সোমবাৰ আৰু দেওবাৰে বেছি হয় ইয়াত। এয়া এতিয়া উঠি লওঁ, তাৰপিছত দেখাই আছোঁ। আগতে এই পাকটো নাছিল, এতিয়া পাকটো কৰি দিছে। এতিয়া আমি উঠি আহিছোঁ। মাহঁত উঠি আহিছে। আমি পাওঁতেকে আৰতি আৰম্ভ হ'ব হৈছিল, গতিকে আৰতিও অলপ দেখাই দিলোঁ।
চা কৰি এতিয়া আহি গ'লোঁ। মন্দিৰ হেৰিয়া আৰতি কৰি আছিল, আৰতি অলপ অলপ দেখাইছোঁ, ভিতৰত ইমানখিনি কৰিব নিদিয়ে তেওঁলোকে, গতিকে যিমানখিনি পাৰোঁ উঠাই দেখাইছোঁ। যিহেতু ঘৰৰ ওচৰতে হয় সেইকাৰণে অহা হয়েই, আৰু প্ৰায় খোজকাঢ়ি আহোঁ, কিন্তু এইবাৰ মই যিহেতু অভাৰখন আহিছোঁ সেইকাৰণে গাড়ীত আহিবলৈ আৰু এয়া আমি ওলাই দিলোঁ, তলৰ পৰা মই গোটেইখিনি দেখাই দিলোঁ। এয়া মাহঁতকেইটা, এয়া মাহঁত আহি আছে মন্দিৰ পৰা, তলৰ পৰা গোটেই পৰিৱেশটো দেখাই দিলোঁ মই। ইয়াতে দোকান চাকি পোৱা ভিতৰতো আছে বাহিৰতো আছে, আৰু এইফালে দি আছে প্ৰসাদ। আমি প্ৰসাদ খাই ল'ম, এইফালে চোৱা গাড়ী আহিছে চোৱা। এতিয়া প্ৰসাদ খাই কৰি আমি ঘৰলৈ গুচি আহিলোঁ। ইয়াত আহি বহুত ভাল লাগে, বহুতখিনি লোকে আহিছে হয়তো, আৰু যিসকল নাই অহা এবাৰ আহি চাব, আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্টত। যদি ভাল পালে তেন্তে প্লিজ লাইক কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে নটিফিকেশ্যনবোৰ পাই থাকিব। তেন্তে আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।